Welcome to Learning 3 Languages. Learning 3 Languages লৈ স্বাগতম। যদি আপুনি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিব যাতে মই নতুন এটা ভিডিও আপলোড কৰাৰ লগে লগে সেই ভিডিওটো পায়। আজি আমি এই ভিডিওত কিচেন ভোকাবুলাৰীৰ বিষয়ে আলোচনা কৰিম। এতিয়া ভিডিওটো আৰম্ভ কৰোঁ। মেজাৰিং কাপৰ দ্বাৰা আমি চাউল, আটা, চেনি এইবিলাকৰ মাপ দিব পাৰোঁ। মেজাৰেৰে আমি চাটনি আৰু ভৰ্তা বনাব পাৰোঁ। যিটোৰ সহায়ত আমি নেমুৰ ৰস উলিয়াব পাৰোঁ সেইটোক কোৱা হয় লেমন স্কুইজাৰ। এইটো হৈছে কুলিং ৰেকত আমি গৰম বস্তু ঠাণ্ডা হ'বলৈ দিওঁ। এইটো হৈছে পাৰফোৰেটেড স্পুন। চচপেন আপোনালোকেতো এইটো চিনি পায়, এইটোৰ নাম হৈছে বেচেল। হেণ্ড উইস্কাৰৰ সহায়ত আমি বাটাৰ বনাওঁ আৰু কণীক মিহলাই পিচাৰ কলহ। ব্লেন্ডাৰ মানে মিক্সাৰ মেচিন। চচাৰ মানে সৰু থাল বা প্লেট। টি ষ্টেইনাৰ। ষ্টভ। সাৰ্ভিং ট্ৰে। এইবিলাক হৈছে অইল পটত আমি তেল, ভিনেগাৰ আদি দ্ৰব্যবোৰ থওঁ। ডিছৱাশ্বাৰত আমি বাচন বৰ্তন ধুই ড্ৰাই হ'বলৈ দিওঁ অৰ্থাৎ শুকাবলৈ দিওঁ। এইটো চাই আপোনালোকেতো গমেই পাইছে এইটো কি হয়, টি কাপ ষ্টেণ্ড। স্পাইচ বক্সত আমি মছলা থওঁ। এইটো হৈছে আইচ কাপ ট্ৰেত আমি কুলফি, আইচক্ৰীম আদি ৰেফ্ৰিজাৰেটৰত দি বনাওঁ। ৱাশ্বাৰৰ সহায়ত আমি লেতেৰা বস্তুবোৰ চাফা কৰোঁ। এইটো হৈছে চপষ্টিক। এইটো আচলতে আমাৰ অসমত ব্যৱহাৰ কৰা নহয়, এইটো বিদেশতেই হয়। ব্লেন্ডাৰ। এইটো হৈছে ৱাশ্বিং বউলৰ সহায়ত আমি ফল-মূল, শাক-পাচলি আদি পানীৰ সহায়ত ধুওঁ। কাটলাৰী স্পুন, এইটোতো আপোনালোকে জানেই। ৰোলিং বৰ্ড। স্পুন ষ্টেণ্ড। এইটো হৈছে হেণ্ড কাটাৰ। নাইফ ছেটছ মানে এইবিলাকতো আপোনালোকে গমেই পায়, চুৰি, কটাৰী আদি কয়। স্পাইচ বক্স। ডিনাৰ ছেটছ, এইবিলাকতো আপোনালোকে চিনি পাইছে। ফুল প্লেট মানে ডাঙৰ থাল, আমি যিটোত ভাত খাওঁ সেইটো। ৱক মানে কেৰাহী। গ্ৰিডলৰ সহায়ত আমি ৰুটি সেকো। পিছল মৰ্টাৰ, এইটোৰ সহায়ত আমি নহৰু, পিঁয়াজ আদিবিলাক পিহো। টি কাপ। প্ৰেছাৰ কুকাৰ। পাৰফোৰেটেড স্পুন। চাৰিং ষ্টিফ। এইটো হৈছে ফ্ৰাইং পেন আমি ভাজি বনাবলৈ ব্যৱহাৰ কৰোঁ, মাছ আৰু ইত্যাদিবিলাক। স্মল স্পুন ছেট। স্পেটুলা এণ্ড ব্ৰাছ। আমি ভাজি বনোৱাত ব্যৱহাৰ কৰোঁ আৰু ব্ৰাছটো গমেই পাইছে।
সাৰ্ভিং স্পুন আমি ডাইনিং টেবিলত ব্যৱহাৰ কৰোঁ। যদি আৰু কিবা বাদ পৰিছে তেনেহ'লে মোক কমেণ্ট কৰি ক'ব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অ'কে, থেংক ইউ।